বিপদত বিজেপি খেৰীৰ দুৰ্ঘটনা আছিল এক পৰিকল্পিত হত্যাকাণ্ড পৰিকল্পিতভাৱে মন্ত্ৰীপুত্ৰই হত্যা কৰিছিল প্ৰতিবাদকাৰী কৃষকক দেশ কঁপাই যোৱা উত্তৰ প্ৰদেশ লখিমপুৰ খেৰীৰ দুৰ্ঘটনাই লৈছে নতুন মূৰ লোকসভা আৰু উত্তৰ প্ৰদেশৰ বিধানসভাত খেৰীৰ হত্যাক লৈ উত্তপ্ত পৰিস্থিতি শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি এই ঘটনা আছিল পূৰ্ব পৰিকল্পিতভাৱে মন্ত্ৰীপুত্ৰই হত্যা কৰিছিল গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকক ঘটনা তদন্তকাৰী স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমে আদালতত দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য ঘটনা সন্দৰ্ভত SITয়ে আদালতত দাখিল কৰা প্ৰতিবেদনত উল্লেখ থকা অনুসৰি এই ঘটনাৰ অভিযুক্ত আটাইৰে বিৰুদ্ধে লাভ কৰিছে ষড়যন্ত্ৰৰ কথা ইতিমধ্যে SITয়ে এই ঘটনাৰ অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰ আৰু আনসকলৰ বিৰুদ্ধে আইনৰ নতুন ধাৰা সন্নিৱিষ্ট কৰিবলৈ নিৰ্দেশ দিয়া হৈছে উল্লেখ্য যে সংসদত শীতকালীন অধিৱেশন চলি থকাৰ মাজতে খেৰীৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিস্থিতি বিৰোধী দলৰ সাংসদসকলে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিষ মিশ্ৰৰ বিৰুদ্ধে SITয়ে আদালতত দাখিল কৰা আবেদনক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ